এতিয়া আছোঁ মই উমচেক পিকনিক প্লেচ মানে গাঁৱৰ লগৰবোৰে প্ৰত্যেক বছৰে মাঘ মাহৰ 2 তাৰিখে ক'ৰবাত নহয় ক'ৰবাত এনেকৈ ওলাই যোৱা হয়। তো এইবাৰ ওচৰতে উমচেক আছোঁ। আহিয়ে ফাৰ্ষ্ট নাচি ল'লোঁ আৰু তাৰপিছতে পূৰা গাহৰি মাংস বনোৱাত ব্যস্ত আৰু ইয়াৰ পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। আগুৰি ৰচি পূৰা গাহৰি খাবা ইয়াতে। লুকু, চানাপা, পিকু, হিৰক, ধুনু আৰু ইফালে সৰু ষ্ট'ভ আছে নেকি নহয়, ইফালে লুকু ই এটা পূৰা গাহৰি খাৱাত চাফা পূৰা। আহক এতিয়া উকিয়ামৰ অলপ পৰিৱেশটো এনজয় কৰোঁ। আমাৰ হিৰক পূৰা মাংস বনোৱাত ব্যস্ত। ঐ ৰক পিকনিক আহি কেনে লাগছি? মজা। কি খালি এতিয়া ইমান দেৰি? গাহৰি। আমাৰ ক'ত? গাহৰি মেইন। আমাৰ ক'ত? তুই নাখায়ে। নাখায় মা মোক ব্ৰইলাৰ দিবি? আমি ভাত খাই লৈ ঘৰত যাওঁ আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক। ধন্যবাদ। পানী পানী তহঁতে লাজ পাছ কৰবি, আমি হালিয়ে ভাল